বিয়াৰ বাবে এইবোৰ বনাই আছে আপোনালোকে দেখিছে হয়তো এইটো মন্দিৰ হয় মানে মণ্ডপ বনাবৰ কাৰণে বনাই আছে এইজন দাদাই এই শৰাইখন দেখিছেনে এইবিলাক সব মানে আৰ্ট কৰি বনোৱা হয় কালাৰ দি আৰু কিমান ধুনীয়া লাগিছে নহয়নে বাৰু এইটো দেখিছেনে এইটো হ'ল দৰা ঘৰৰ বাবে বনাইছে আৰু যিহেতু কইনাজনী ওচৰৰে হয় অকমান দূৰহে হয় গাঁৱতো আৰু সেইবাবে এইটো কইনা ঘৰৰ বাবে বনাই আছে আৰু আপোনালোককো যদি লাগে শুভ বিবাহ শুভ অন্নপ্ৰাশন বা শুভ চূড়াকৰণে হওক যিহেতু আপোনালোকক যদি লাগে তেতিয়াহ'লে কণ্টেক্ট কৰিব পাৰে আৰু এনেকৈ চাই মই অকণমান ধৰিলোঁ আৰ্ট কৰিব মই ইমান ভালকৈ নাজানো তথাপিও এনে মানে কৰি আছোঁ আকৌ এনে থকাতকৈ যিহেতু আছোঁ মই ফ্ৰী অকণমান কৰি চালোঁ কেনেকুৱা লাগে ময়ো সহায় কৰি দিলোঁ অকণমান তাৰপিছত এনেকৈ বাহিৰত ওলাই চালোঁ যে সকলোৱে কাম কৰি আছে ভণ্টিজনীও কৰি আছে মানে ছোৱালী হ'লে কি হ'ব চব কামেই কৰিব লাগে হয়নে আৰু ইফালে পেণ্ডেলৰ কাম চলি আছে বিয়া যিহেতু এই দুদিনতে আৰু বিয়াৰ ভিডিঅ' খুব সোনকালে লৈ আহিম আৰু আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আজিলৈ আহিছোঁ বাই বাই